ধর্মরাজে প্রাণে প্রাণে চেষ্টা করেছিল, কিন্তু তেও চেষ্টা ব্যর্থ হল। আজি যদি মই গুৰুপুত্ৰৰ লগত ব্যস্ত নাথাকি কৰ্ণক প্ৰতিৰোধ কৰিলোহেঁতেন। আজিৰ জয়ে অভিমানী দুৰ্যোধনৰ তেজ দুগুণে বঢ়াব। প্ৰতিদিন পৰাস্ত হৈ ভোগ দুৰ্ভাগী হোৱা কুৰুসেনাক যথেষ্ট উৎসাহ দিব। অৰ্জুন, মই সংক্ষপ্তক আৰু অশ্বত্থামাৰ লগত যুদ্ধ শেষ কৰি অলপ আগতেই শিবিৰ পাইছো। ইয়াত আহি জানিব পাৰিছো যে আমাৰ পৰাজয় হৈছে। তেন্তে কৰ্ণ এতিয়াও জীয়াই আছে। জানিলোহেঁতেন যদি আগে আমাৰো ৰাধৰ তনয়ে পৰাস্ত কৰিব বুলি চাৰি ভাতৃবোৰ কৰ্ণক চেষ্টা এৰি ৰণ প্ৰাংগণত আবদ্ধ নাথাকো দাদা। পুৰীৰ লগত আস্ফালন নহল অৰ্জুন, নাযাওঁ প্ৰত্যয় আৰু নুৰুকিবা ধমক আৰু তই আগৰ পৰা গৈছি কুলাংকাৰ এই প্ৰত্যয় গান পুরস্কার নির্মম নির্মম মাটির মানুষ করে
মাটিতেই বুড়া নিয়তি গৰাকী মাথো জনম মৃত্যু যদুপতি যদুপতি গান্ধী বক্তৃতারে করে তিরস্কার ভাতৃভক গুরুভক বিনা জীব ফাল্গুনিয়ে এই অঙ্গীকার ধৰ্মৰাজ শ্ৰেষ্ঠ যাৰ পিতৃতুল্য যাৰ সেইহেন মহাগুৰু নাকি নালাগে পালিব পাৰ্থ সত্য অংগীকাৰ তেন্তে ব্যৰ্থ হ'ব মোৰ সত্য অংগীকাৰ কদাপি নহয় ব্যৰ্থ আছে অন্য উপায় বিস্মিত নহ'ব পাৰ্থ নোৱাৰা যদি হেৰাব মৃত্যুকৰ প্ৰাণ আছিল প্ৰতিজ্ঞা ক'ব এই যে প্ৰাণ দাদা মহাভুবন শ্রীমৎ বিদুবালিপুর নবহাইয়া ভাগিব খুঁজিলো আগে দেব পূজা ভাগ ক্ষমা করা দাদা ক্ষমা করা চিন্তা নাই চিন্তা নাই যদুপতি আপুনি বিদানি আজি বৈক্য আর হাবুল খুলিত হালি তর্পণ করিব তারে সত্যাশ্ৰয় বিৰুদ্ধ পৰাকাষ্ঠানী ভাৱনা আত্মহত্যা কৰি জগতত কীৰ্তি ৰাখিব নালাগে ত্ৰিভুৱন বিজয়ী ফাল্গুনীৰ শনিতাৰে পাণ্ডৱ শিবিৰ ৰঞ্জিত কৰিব নালাগে যদি সত্য ৰক্ষা কৰিব বিচাৰে তেন্তে আত্মশ্লাঘ কারণ আত্মশ্লাঘ করিলে আত্মদান যদুপতি তোমার ইচ্ছাই পূর্ণ হোক খুনা মহারাজ দেবাকুল জয়ময় পান্থ মহাবীর এই সুদৃঢ় বাহুৰে ধৰিশ্বাস কৰিছিলো লক্ষ লক্ষ ৰাজেন্দ্ৰ মণ্ডলী স্বয়ম্বৰৰ দিনা দ্ৰুপদ মাৰাত মল্ল যুদ্ধ কৰি